মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ পাঠ আৰম্ভ কৰিব লৈছোঁ। আজিৰ পাঠৰ বিষয়বস্তু হৈছে প্ৰতিসৰণ। ইংৰাজীত কয় ৰিফ্ৰেকশ্যন। হোৱাট ইজ ৰিফ্ৰেকশ্যন? প্ৰতিসৰণ কি সেই সম্পৰ্কে এই পাঠটোত আমি পঢ়িম। এই পাঠটো দশম শ্ৰেণীৰ পাঠ। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে কথাটো ভালদৰে মনোযোগ দিবা। হোৱাট ইজ ৰিফ্ৰেকশ্যন? It is an interesting passage, very interesting. Refraction may be said in this way: refraction is nothing but bending of light. What is bending of light? মানে পোহৰ ৰশ্মি বেকা হৈ যোৱাতেকে কি বুলি কোৱা হৈছে? প্ৰতিসৰণ বুলি কোৱা হৈছে। আমি জানো পোহৰ ৰশ্মি সদায় পোন বাটেৰে যায়, কিন্তু ৰিফ্ৰেকশ্যন হ'লে পোহৰ ৰশ্মি বেকা হৈ যায়। এই যে বেকা যে হয়, কিয় বেকা হয়? সেই কিয়টো বিচাৰিলেই আমি ৰিফ্ৰেকশ্যন কি সেই কথাটো মই তোমালোকক বুজাই দিব পাৰিম, আৰু তোমালোকে বিচাৰিলে ৰিফ্ৰেকশ্যন কি তাক বুজি পাবা। ঠিকে আছে? এতিয়া তোমালোকে মই কেইটামান বস্তু দেখাইছোঁ, সেইখিনি চোৱাচোন। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এতিয়া চোৱা, এয়া মই তোমালোকক কি দেখাইছোঁ? এগিলাচ পানী। এগিলাচ পানী দেখাইছোঁ, হয় নহয়? এই পানী গিলাচ পৰিষ্কাৰ পানী, আৰু ইয়াৰ মাজত যদি আমি কিবা বস্তু এটা থওঁ, ধৰি লোৱা এইডাল ভৰাই দিলোঁ, সেইটোও তোমালোকে দেখি আছা। কেলৈ দেখি আছা? যে ইয়াৰ মাজেদি পোহৰ পাৰ হৈ যাব পাৰে, মানে সি এটা স্বচ্ছ পদাৰ্থ, সেইকাৰণেই দেখিছা, হয় নহয়? এতিয়া কথা এটা চাবাচোন দেই। এই পেঞ্চিলডাল মই এই পানীত ডুবাই দিলোঁ। কি কৰিলোঁ? পানীত ডুবাই দিলোঁ, আৰু ডুবাই দিয়াৰ লগে লগে কি হ'ল? ভালকৈ চোৱাচোন, এইখিনিতে আছে এইখিনিৰ পৰা তলৰকণ পানী আৰু ওপৰৰকণ আছে বায়ু। এইখিনিৰ পৰা তলৰকণ আছে পানী আৰু তাৰ ওপৰকণ আছে বায়ু। এতিয়া এই পানী আৰু বায়ুৰ এই জইনিং পইণ্টটোত কি হৈছে চোৱাচোন, ভালকৈ চোৱা। এই পেঞ্চিলডাল বেকা বেকা দেখা গৈছে। কিয় বেকা দেখা গ'ল? কিয় বেকা দেখা গ'ল? সেইটোৱে ইণ্টাৰেষ্টিং। সেইটোকে প্ৰতিসৰণ বুলি কয়। এতিয়া প্ৰতিসৰণ মানে বেকা দেখা গ'ল কিয় বুলি ক'লে আমি ক'ব লাগিব যে পানীৰ তলৰ পৰা অহা পোহৰ ৰশ্মি যি ধৰণে আহি আমাৰ চকুত পৰিছেহি, ওপৰৰ পৰা অহা ৰশ্মি একেডাল পেঞ্চিলৰ যদিও যেনেদৰে পৰিছে, এই দুইডাল ৰশ্মিৰ মাজত কিবা এটা পাৰ্থক্য আছে, যিটো পাৰ্থক্যৰ কাৰণে সি বেণ্ডিং হৈছে, বেকা বেকা দেখা গৈছে। সেই দুইটা ৰশ্মিৰ মাজত কিবা এটা পাৰ্থক্য আছে। কি পাৰ্থক্য, কি বেকা হৈছে, সেই কথাটো আমি ইয়াৰ পিছত গৈ আছোঁ, আমি পিছত জানিম। এতিয়া মই তোমালোকক এইটো দেখাই ল'লোঁ। আকৌ এটা বস্তু চোৱাচোন, এইটোতো দেখিলাই, এইটো চোৱাচোন, এইটো কি বস্তু জানানে? এইটো চোৱা, ভালদৰে চোৱা। এইটো অন্য একো নহয়, এটুকুৰা গ্লাছ, আৰু এই গ্লাছ টুকুৰা মাজেদি গ্লাছ টুকুৰা এইফালে মই মোৰ আঙুলিটো থৈছোঁ। তোমালোকে নিশ্চয় দেখিছা, মোৰ হাতখন দেখিছা, কাৰণ এই গ্লাছ টুকুৰাৰ মাজেদি পোহৰ ৰশ্মি পাৰ হৈ গৈছে, সেইকাৰণেই দেখিছা। স্পষ্ট কথা যে গ্লাছ টুকুৰাৰ মাজেদি পোহৰ ৰশ্মি পাৰ হৈ আহিব পাৰিছে কাৰণে তোমালোকে দেখিছা। এতিয়া এই গ্লাছৰ টুকুৰাটো মই এইখিনি ধুনীয়াকৈ থৈ দিলোঁ। এতিয়া ছাত্ৰ-ছাত্ৰীসকল, এই গ্লাছৰ স্লেবটোৰ এইফালে দুটা মই পিন পুতি ল'লোঁ, আৰু পিন পুতি লৈ এইফালেদি চালোঁ, চাই একেটা লাইন হোৱাকৈ এই দুটা পিন পুনৰ পুতি দিলোঁ, মানে যাতে এই পিন দুটা আৰু আগত পুতি থোৱা পিন দুটা গ্লাছৰ মাজেদি চালেও একেডাল সৰল ৰেখাতে থাকে, আৰু তেনেদৰে এই পিন দুটা পুতি দিলোঁ। পুতি দি এতিয়া আমি চালে কেনেকুৱা হয় চোৱাচোন। এই যদি পিনকেইটা আমি ৰেখাৰে সংযুক্ত কৰি দিওঁ, তেতিয়া কেনেকুৱা দেখোঁ চোৱাচোন। এতিয়া এই গ্লাছ স্লেবটোৰ ভিতৰৰ অংশটো এডাল ৰেখাৰে সংযোগ কৰি দিলোঁ, আৰু এই ৰেখাডালে কি বুজাইছে? ইমূৰৰ পৰা ইমূৰলৈ পোহৰ ৰশ্মি অহাটো বুজাইছে। আৰু এই পোহৰ ৰশ্মি অহা এই অংশটো চোৱা, গ্লাছৰ ভিতৰৰ অংশটো চোৱা, বেকা হৈ গৈছে। কোনখিনিত বেকা হৈছে? বায়ু আৰু গ্লাছৰ স্লেবৰ জইনিং পইণ্টটো যি ঠাইতে সংযোগস্থল, সেই সংযোগস্থলতে বেকা দেখা গৈছে। ওপৰ ফালেও যদি চোৱা সেই একে, তলফালেও যদি চোৱা সেই একেই। এইটো কিয় হৈছে? এইটোকে কোৱা হৈছে পোহৰৰ
প্ৰতিসৰণ বুজি পালা পোহৰৰ প্ৰতিসৰণ সেইকাৰণেইতো কৈছোঁ পোহৰৰ প্ৰতিসৰণ মানে হৈছে বেণ্ডিং অফ লাইট এতিয়া কিয় বেণ্ডিং হ'ল এতিয়া পোহৰ ৰশ্মি কিয় বেকা দেখা গৈছে তাক জানিবলৈ প্ৰথমে ABCD গ্লাছ স্লেব অংশটোৰ নামকৰণ কৰি ল'লোঁ আপতন বিন্দু অৰ্থাৎ পইণ্ট অফ ৰিফ্ৰেকশ্যন বা পইণ্ট অফ ইনচিডেঞ্চ দুটা অ' আৰু অ' ড্ৰেছেৰে নামকৰণ কৰি ল'লোঁ এতিয়া EF পিনৰ পৰা অহা ৰশ্মি অ' বিন্দুত আপতিত হৈ অ' ড্ৰেছ বিন্দুৰ পিনে অগ্ৰসৰ হোৱা দেখিছোঁ আৰু অ' ড্ৰেছ পোহৰৰ ৰশ্মি পুনৰ অ' ড্ৰেছ বিন্দুত আপতিত হৈ GH পিনৰ দিশে অগ্ৰসৰ হৈছে এতিয়া এই অ' আৰু অ' ড্ৰেছ বিন্দুৰ ওপৰত দুডাল লম্ব ক্ৰমে N ড্ৰেছ আৰু M ড্ৰেছ আঁকি ল'লোঁ এই EO আপতিত ৰশ্মিৰ কাৰণে অৰ্থাৎ ৰে অফ ইনচিডেঞ্চৰ কাৰণে অ' ড্ৰেছ প্ৰতিসৰিত ৰশ্মি অৰ্থাৎ ৰে অফ ৰিফ্ৰেকশ্যন পাম এই N ড্ৰেছ হৈছে অ' বিন্দুত অঁকা অভিলম্ব অৰ্থাৎ নৰ্মেল এই EON হৈছে আপতিত কোণ অৰ্থাৎ আপতন কোণ মানে এংগল অফ ইনচিডেঞ্চ আৰু N ড্ৰেছ অ' ড্ৰেছ হৈছে প্ৰতিসৰিত কোণ এই আপতিত কোণক I আৰু প্ৰতিসৰিত কোণক R আখৰেৰে সূচোৱা হয় ঠিক একেদৰে অ' ড্ৰেছ ৰশ্মিয়ে অ' ড্ৰেছ বিন্দুত পুনৰ আপতিত হৈ OH দিশত প্ৰতিসৰিত হৈছে এই M ড্ৰেছ হৈছে অ' ড্ৰেছ বিন্দুত অঁকা অভিলম্ব অৰ্থাৎ নৰ্মেল এই অ' ড্ৰেছ আপতিত ৰশ্মিৰ কাৰণে অ' ড্ৰেছ M আপতন কোণ অৰ্থাৎ এংগল অফ ইনচিডেঞ্চ আৰু অ' ড্ৰেছ H প্ৰতিসৰিত ৰশ্মিয়ে M ড্ৰেছ অভিলম্ব অৰ্থাৎ নৰ্মেলডালৰ মাজত M ড্ৰেছ অ' ড্ৰেছ H প্ৰতিসৰিত কোণ সৃষ্টি কৰিব এতিয়া বায়ু আৰু কাঁচ অৰ্থাৎ গ্লাছ দুয়োটাই স্বচ্ছ মাধ্যম দেখা গ'ল বায়ু মাধ্যমৰ পৰা গ্লাছৰ মাধ্যমলৈ পোহৰৰ ৰশ্মি হেলনীয়াকৈ পৰিলে সেই ৰশ্মি দুয়োটা মাধ্যমৰ সংযোগস্থলত বেকা হৈছে এতিয়া গ্লাছ হৈছে বায়ুতকৈ ঘন পোহৰৰ মাধ্যম দেখা গৈছে পাতল মাধ্যমৰ পৰা ঘন মাধ্যমলৈ পোহৰৰ ৰশ্মি গতি কৰোঁতে ৰশ্মিয়ে দুয়ো মাধ্যমৰ সংযোগস্থলত বেকা হৈ অভিলম্বৰ কাষ চাপি আহিছে আৰু ঘন মাধ্যমৰ পৰা পোহৰৰ ৰশ্মি পাতল মাধ্যমলৈ গতি কৰোঁতে দুই মাধ্যমৰ সংযোগস্থলত বেকা হৈ অভিলম্বৰ পৰা আঁতৰি গৈছে এতিয়া চোৱা এই EO ৰশ্মিয়ে গ্লাছৰ মাধ্যমত N ড্ৰেছ অভিলম্বৰ কাষলৈ চাপি আহি অ' ড্ৰেছ দিশত গতি কৰিছে ঠিক একেদৰে অ' ড্ৰেছ ৰশ্মিয়ে পুনৰ অ' ড্ৰেছ বিন্দুত আপতিত হৈ গ্লাছ মাধ্যমৰ পৰা বায়ু মাধ্যমলৈ যাওঁতে M ড্ৰেছ অভিলম্বৰ পৰা পোহৰৰ ৰশ্মি আঁতৰি OH দিশত গতি কৰিছে মনত ৰাখিবা প্ৰতিসৰণ হ'বলৈ পোহৰৰ ৰশ্মি হেলনীয়াকৈ আপতিত হ'বই লাগিব লম্বভাৱে আপতিত হ'লে পোহৰৰ ৰশ্মি প্ৰতিসৰণ নহয় অৰ্থাৎ বেলেগ বেলেগ ঘনত্বৰ মাধ্যমৰ মাজেদি পোহৰৰ ৰশ্মিয়ে গতি কৰিলেও ৰশ্মি বেকা হোৱা দেখা নাযায় কাৰণ অভিলম্বৰ ওপৰে ওপৰে আপতিত হোৱা ৰশ্মিৰ কাৰণে আপতন কোণ আৰু প্ৰতিসৰণ কোণৰ মান শূন্য হয় এই প্ৰতিসৰণ কিয় হয় জানানে দেখা গৈছে বেলেগ বেলেগ ঘনত্বৰ মাধ্যমত পোহৰৰ গতিবেগ বেলেগ বেলেগ হয় শূন্য মাধ্যমত পোহৰৰ গতিবেগ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড বায়ুত পোহৰৰ গতিবেগ
প্ৰায় শূন্য মাধ্যমৰ সৈতে একেই, শূন্য মাধ্যমতকৈ য'ত সামান্য কম। তথাপি বায়ুত পোহৰৰ গতিবেগ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড ধৰা হয়। আকৌ গ্লাছ মাধ্যমত পোহৰৰ গতিবেগ 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। এতিয়া দেখা গৈছে যেতিয়া বায়ু মাধ্যমৰ পৰা গ্লাছ মাধ্যমত পোহৰৰ ৰশ্মিয়ে প্ৰৱেশ কৰে, গ্লাছ মাধ্যম পোৱাৰ লগে লগে পোহৰৰ ৰশ্মিৰ গতিবেগ কমি যায় আৰু লগে লগে দুয়ো মাধ্যমৰ সংযোগস্থলত পোহৰৰ ৰশ্মি বেঁকা হোৱা দেখা যায়। ঠিক একেদৰে যেতিয়া গ্লাছ মাধ্যমৰ পৰা পোহৰৰ ৰশ্মি বায়ু মাধ্যমত প্ৰৱেশ কৰে, তেতিয়াও পোহৰৰ ৰশ্মিয়ে দুই মাধ্যমৰ সংযোগস্থলত বেঁকা হোৱা দেখা যায়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এতিয়াও এটা কথা কোৱা নাই। কথাটো হ'ল কি, এই পোহৰৰ ৰশ্মিবোৰ যেতিয়া এটা মাধ্যমৰ পৰা অন্য এটা মাধ্যমত সোমায়, তেতিয়া এই দুই মাধ্যমৰ সংযোগস্থলত কম পৰিমাণৰ ৰশ্মি প্ৰতিফলনো ঘটে আকৌ। এয়া দেখিছা, এই ৰশ্মিকেইটা প্ৰতিফলন কৰা দেখুওৱা হৈছে। কিন্তু এই প্ৰতিফলিত ৰশ্মিৰ পৰিমাণ কম হোৱাৰ কাৰণে আমি এই ৰিফ্ৰেকশ্যন বা প্ৰতিসৰণৰ কথা আলোচনা কৰোঁতে সেই ৰশ্মিকেইটাৰ বিষয়ে কোৱা হোৱা নাই। এই প্ৰতিসৰণৰ কিছুমান নিয়ম মানি চলে। এই নিয়মৰ ওপৰত ভিত্তি কৰি দুটা সূত্ৰ তৈয়াৰ কৰা হৈছে। সূত্ৰ দুটা হ'ল, নাম্বাৰ 1, আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলত আপতন বিন্দুত টনা লম্ব একে সমতলত থাকে। দ্য ইনচিডেণ্ট ৰে, ৰিফ্ৰেক্টেড ৰে and the normal to the interface of two media at the point of incidence all lies on same plane. আকৌ নাম্বাৰ 2, প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ ছাইন আৰু প্ৰতিসৰণ কোণৰ ছাইনৰ অনুপাত এটা ধ্ৰুৱক হয়। যদি আপতন কোণ I আৰু প্ৰতিসৰণ কোণ R হয়, তেন্তে ছাইন I ডিভাইড বাই ছাইন R ইজ ইকুৱেল টু ধ্ৰুৱক হ'ব। এই ধ্ৰুৱক মানটোক প্ৰথম মাধ্যমৰ সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক বুলি কোৱা হয়। According to the second law of refraction, when incidence ray coming from one medium to the boundary of another medium gets refracted, the ratio of the sine of angle of incidence I to the sine of the angle of refraction R is always constant for given wavelength of light. This constant is the refractive index of second medium relative to the first medium. প্ৰতিসৰণাংকক গুৰুত্বপূৰ্ণ ভৌতিক ৰাশি বিভিন্ন মাধ্যমত পোহৰৰ আপেক্ষিক দ্ৰুতিৰ লগত সংযোজিত কৰিব পাৰি। শূন্যত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ। ইয়াত মান 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। বায়ুত পোহৰৰ দ্ৰুতি শূন্যৰ তুলনাত সামান্য কম। কাঁচ বা পানীত ইয়াৰ মান যথেষ্ট হ্ৰাস পায়। এক প্ৰদত্ত মাধ্যম যুগলৰ বাবে প্ৰতিসৰণাংকৰ মান মাধ্যম দুটাৰ পোহৰৰ দ্ৰুতিৰ ওপৰত নিৰ্ভৰ কৰে। ধৰা হওক 1 নং মাধ্যমত পোহৰৰ দ্ৰুতি V1 আৰু 2 নং মাধ্যমত পোহৰৰ দ্ৰুতি V2। এতিয়া 1 নং মাধ্যমৰ সাপেক্ষে 2 নং মাধ্যমৰ প্ৰতিসৰণাংক V1/V2 অনুপাতত পাব পাৰি। ইয়াক N21ৰে বুজোৱা হয়। অৰ্থাৎ N21 ইজ ইকুৱেল টু 1 নং মাধ্যমত পোহৰৰ দ্ৰুতি ডিভাইড বাই 2 নং মাধ্যমত পোহৰৰ দ্ৰুতি সমান V1/V2। ঠিক একেদৰে 2 নং মাধ্যম সাপেক্ষে 1 নং মাধ্যমৰ প্ৰতিসৰণাংকক N12ৰে সূচোৱা হয়। এতিয়া N12 ইজ ইকুৱেল 2 নং মাধ্যমত পোহৰৰ দ্ৰুতি
ডিভাইড বাই 1 নং মাধ্যমত পোহৰৰ দ্ৰুতি ইজ ইকুৱেল টু V2/V1। যদি 1 নং মাধ্যম 0 নতুবা বায়ু হয় তেন্তে 2 নং মাধ্যমৰ প্ৰতিসৰণাংকক 0 সাপেক্ষে বুলি গণ্য কৰা হয়। ইয়াক মাধ্যমটোৰ পৰম প্ৰতিসৰণাংক বোলে। ইংৰাজীত কয় এবছলিউট ৰিফ্ৰেক্টিভ ইণ্ডেক্স। ইয়াক কেৱল N2ৰে সূচোৱা হয়। যদি বায়ুত পোহৰৰ দ্ৰুতি C আৰু মাধ্যমত পোহৰৰ দ্ৰুতি V হয় তেন্তে মাধ্যমটোৰ প্ৰতিসৰণাংক হ'ব Nm ইজ ইকুৱেল টু বায়ুত পোহৰৰ দ্ৰুতি ডিভাইড বাই মাধ্যমত পোহৰৰ দ্ৰুতি ইজ ইকুৱেল টু C/V। এই মাধ্যম এটাৰ পৰম প্ৰতিসৰণাংকক কেৱল প্ৰতিসৰণাংক বুলি কোৱা হয়। এতিয়া পানীৰ প্ৰতিসৰণাংক Nm ইজ ইকুৱেল 1.33 বুলিলে ইয়াৰ অৰ্থ বুজিব লাগিব বায়ুত পোহৰৰ দ্ৰুতি আৰু পানীত পোহৰৰ দ্ৰুতিৰ অনুপাত 1.33। মনত ৰাখিবা ইয়াত কোৱা ঘনত্বৰ মাধ্যম বোলোতে পোহৰ কিমান দ্ৰুতিৰে পাৰ হৈ যাব পাৰিছে তাৰ ওপৰত ভিত্তি কৰিহে কোৱা হৈছে। এই ঘনত্ব হ'ল আলোকীয়ভাৱে ঘনত্বৰ অৰ্থাৎ লাইট ডেন্সিটিৰ কথা কোৱা হৈছে। আলোকীয়ভাৱে ঘনত্বৰ বস্তু এটা ভৰৰ ঘনত্ব বেছি নহ'বও পাৰে। উদাহৰণস্বৰূপে কেৰচিনৰ প্ৰতিসৰণাংক পানীতকৈ বেছি, অৰ্থাৎ ই আলোকীয়ভাৱে পানীতকৈ বেছি ঘন যদিও ভৰ ঘনত্ব পানীতকৈ কম। বাৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকক প্ৰতিসৰণ সম্পৰ্কে মই ইমানখিনি কথাই ক'লোঁ। তোমালোকে ভালদৰে পাঠৰ লগত সংগতি ৰাখি পঢ়িবা, তেনেই সহজ ভালদৰে পাৰিবা। আৰু ইয়াৰ পিছতে মই তোমালোকক এই যে লেন্সৰ মাজেদি প্ৰতিসৰণ কেনেদৰে হয় সেইখিনি কথা তোমালোকক মই ইয়াৰ পাছৰ পাঠত বুজাম। আজিলৈ আহোঁ, ধন্যবাদ।